নমস্কাৰ মই হৃদয়জ্যোতি ডেকা এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ মই এই চেনেলটোত সাইন্টিফিক তথ্যৰ ভিত্তিত আপোনালোক সকলোৰে স্বাস্থ্য সম্বন্ধীয় ভিডিঅ'বোৰ দি থাকো ভিডিঅ'টো ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব আজি আমি এই ভিডিঅ'টোত জানিম কেলছিয়ামৰ অভাৱত আমাৰ বডিত কোনবোৰ লক্ষণ দেখা দিয়ে আমি খোৱা খাদ্যবোৰৰ পৰা কেলছিয়ামটো বডিয়ে ল'বৰ বাবে ভিটামিন ডিৰ প্ৰয়োজন হয় সেয়েহে ভিটামিন ডিৰ যেতিয়া বডিত কমি হয় কেলছিয়ামৰো কমি হ'ব আমাৰ বহুতেই ভাবে যে কেলছিয়াম দেহত কম থাকিলে অকল আমাৰ বোনবোৰৰ বা আমাৰ হাড়বোৰৰহে প্ৰবলেম হ'ব কিন্তু আমাৰ হাৰ্টটো ঠিকমতে পাম্প কৰিবৰ বাবে কেলছিয়াম লাগে আৰু আমাৰ ব্ৰেইনৰ ফাংচনৰ বাবে আমাক কেলছিয়ামৰ প্ৰয়োজন আমাৰ যিকোনো কাম কৰিবৰ বাবে যেনে ধৰক এটা পেন ধৰিব লাগে তাৰ কাৰণে ব্ৰেইনৰ পৰা নাৰ্ভৰ দ্বাৰা এটা সিগনেল আহিব যে কলমটো ধৰিব লাগে আৰু সেই সিগনেলটোৰ বাবেও কেলছিয়ামৰ প্ৰয়োজন কলমটো যে আমি ধৰিম সেইটো ধৰিবৰ বাবে আমাৰ মাসলবোৰ কাম কৰিব লাগিব আৰু মাসলবোৰ কন্ট্ৰেক্ট হ'ব লাগিব আৰু তাৰ বাবে আমাক দেহত কেলছিয়াম লাগিব আৰু আমাৰ দাঁত আৰু নখৰ গঠনৰ বাবেও কেলছিয়ামৰ প্ৰয়োজন হয় এতিয়া হয়তো আপুনি বুজিছে কেলছিয়াম আমাৰ বডিৰ বাবে কিমান ইম্পৰ্টেন্ট সেই কাৰণে যেতিয়াই দেহত কেলছিয়ামৰ অভাৱ হয় এনেকুৱা বহুত কিছুমান লক্ষণ বডিত দেখা দিয়ে যিবোৰ জনাটো আপোনাৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট আপুনি হয়তো দেখিছে বা কৰবাত পঢ়িছে ৰিকেট নামৰ বেমাৰটোৰ কথা সৰু ল'ৰা ছোৱালীবোৰৰ তাত যেতিয়া কেলছিয়ামৰ কমি হয় হাড়বোৰ ভালকৈ গঠন হ'বই নোৱাৰে আৰু তাৰ বাবে হাত ভৰিৰ আকৃতিবোৰ বেকা হৈ যায় আৰু ডাঙৰ মানুহবোৰৰ বডিত যেতিয়া কেলছিয়ামৰ অভাৱ হয় হাড়বোৰ ঠুনুকা হৈ যায় আৰু যাৰ ফলত হাড়বোৰ সহজতে ভাঙি যোৱাৰ ৰিস্ক বাঢ়ি যায় যাক অস্টিওমেলেচিয়া আৰু অস্টিওপৰেচিছ বুলি কয় আৰু যেতিয়া 45ৰ পৰা 50 বছৰ বয়স হ'লে মহিলাৰ মাহেকীয়া বন্ধ হৈ যায় তাৰ পিছত এষ্ট্ৰজেন নামৰ হৰমনটো বডিত কমি আহিব ধৰে আৰু যাৰ ফলত হাড়বোৰত কেলছিয়ামৰ মাত্ৰা কমি যায় আৰু সেই কাৰণে বয়সীয়াল মহিলাবোৰৰ হাড়বোৰ সহজতে ফ্ৰেকচাৰ হোৱা দেখা যায় আপুনি হয়তো কেতিয়াবা আপোনাৰ হাত ভৰিত জিনজিননি অনুভৱ কৰিছে আৰু কেতিয়াবা আমাৰ যিটো কাফ মাসল আছে সেইটোত আৰু বডিৰ বেলেগ বেলেগ মাসলত বহুত বিষ অনুভৱ কৰিছে একেবাৰে জোৰে খামুচি ধৰাৰ দৰে সেইবোৰো বডিত কেলছিয়াম কম হোৱাৰ লক্ষণ হ'ব পাৰে মই আগতে কোৱা ধৰণে কেলছিয়ামে আমাৰ ব্ৰেইনৰ ফাংচনতো সহায় কৰে আৰু সেই কাৰণে যেতিয়া কেলছিয়ামৰ অভাৱ হয় আপোনাৰ ডিপ্ৰেছন হ'ব পাৰে বহুত ষ্ট্ৰেছত ভুগিব পাৰে আৰু সৰু সৰু কথাবোৰ পাহৰি যাব পাৰে মানুহজন একেবাৰে ভাগৰুৱা হৈ থাকিব টোপনি ভালকৈ নহ'ব পাৰে আৰু মূৰটো পাতল পাতল লাগিব পাৰে আৰু কেতিয়াবা মূৰ ঘূৰাবও পাৰে কেলছিয়ামৰ অভাৱত ছালবোৰ শুকাই যায় আৰু আমাৰ নখবোৰ শুকাই ভাঙি যাব পাৰে আৰু আমাৰ দাঁতটো সহজে ভাঙি উঘালি যাব পাৰে আৰু যেতিয়া কেলছিয়ামৰ লেভেল বহুত বেছি কমি যায় ই আমাৰ হাৰ্টতো এফেক্ট পেলায় আমাৰ হাৰ্টৰ যিটো নৰ্মেল ব্লাড পাম্প কৰিব পৰা ক্ষমতা সেইটোত বাধা জন্মে আৰু হাৰ্টৰ পাম্প কৰিবৰ বাবে যিটো সিগনেল লাগে সেইটো ইৰেগুলাৰ হৈ যায় আৰু যাক মেডিকেলৰ ভাষাত এৰিথমিয়া বুলি কয় আৰু সেই কাৰণে যেতিয়া আৰম্ভণিতে সৰু সৰু লক্ষণবোৰ দেখা দিয়ে তেতিয়া ডক্তৰৰ পৰামৰ্শ লওক কিন্তু আমি যদি আগৰ পৰাই সাৱধান হৈ থাকো তেতিয়াহলে এনেকুৱা ধৰণৰ সমস্যাবোৰৰ পৰা আঁতৰি থাকিব পাৰো আৰু তাৰ বাবে আমি জানিব লাগিব আমাৰ বডিত কোনবোৰ কাৰণত কেলছিয়ামৰ কমি হয় কেলছিয়ামৰ অভাৱ হোৱা মেইন কাৰণটো হ'ল কেলছিয়াম থকা খাদ্যবোৰ কমকৈ খোৱাটো গাখীৰ আৰু গাখীৰে বনোৱা খাদ্যবোৰত কেলছিয়াম বহুত পোৱা যায় আৰু অসমত যিমানবোৰ সেউজীয়া শাক পোৱা যায় সেই সকলোবোৰতে কেলছিয়াম বহুত থাকে সেই কাৰণে আপুনি যদি শাক নাখায় আজিৰ পৰাই খাবলৈ আৰম্ভ কৰক সয়াবিন মাছ কাবুলী বুট ৰাজমা বাদাম এই সকলোবোৰতে কেলছিয়াম বহুত ভৰপূৰ মাত্ৰাত পোৱা যায় আৰু যদি এই সকলোবোৰৰ পৰাও কেলছিয়ামৰ মাত্ৰা পূৰণ হোৱা নাই তেতিয়াহলে কেলছিয়াম সাপ্লিমেন্টটো ল'বলগীয়া হ'ব পাৰে দ্বিতীয় কাৰণটো হ'ব পাৰে আমি খাই থকা কিছুমান মেডিচিন যেনে প্ৰেডনিছলন আৰু ডাইউৰেটিক্স আৰু যদি কাৰোবাৰ লেক্টোজ ইনটলাৰেন্স আছে মানে গাখীৰ বা গাখীৰেৰে বনোৱা যিকোনো খাদ্য খালে পেট ফুলি যোৱা যেন লাগে গেছৰ ভাৱ হয় অবুখ লাগে যাৰ ফলত গাখীৰ খাব নোৱাৰে আৰু আমি জানো যে গাখীৰ এটা কেলছিয়ামৰ প্ৰধান সোৰ্স আৰু মহিলাসকলৰ ক্ষেত্ৰত কেলছিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবৰ বাবে এষ্ট্ৰজেন নামৰ হৰমনটোৰ প্ৰয়োজন আৰু মই সেই কাৰণে আগতেই কৈ আহিলো যেতিয়া 45-50 বছৰ বয়সত মহিলাৰ মাহেকীয়া বন্ধ হয় তেতিয়া হাড়বোৰ ফ্ৰেকচাৰ হোৱাৰ ৰিস্ক বহুত বাঢ়ি যায় আৰু কিছুমান বেমাৰ আছে যাৰ ফলতো কেলছিয়ামৰ মাত্ৰা কমি যায় যেনে হাইপোপেৰাথাইৰয়ডিজম মানে পেৰাথাইৰয়ড নামৰ যিটো হৰমন আছে সেই হৰমনটোৰ কাম হ'ল তেজত কেলছিয়ামৰ মাত্ৰাটো নিয়ন্ত্ৰণ কৰা আৰু যদি এই হৰমনটোৰ মাত্ৰা কমি যায় তেতিয়া কেলছিয়ামৰ মাত্ৰাও তেজত কমি যাব আৰু ইয়াৰ লগতে কিডনি ফেইলাৰ ক্ৰহনছ ডিজিজ পেনক্ৰিয়াটাইটিছ এই সকলোবোৰ বেমাৰৰ ফলতো কেলছিয়ামৰ মাত্ৰা কমি যায় আমি আগতেই কৈ আহিলো যে কেলছিয়ামৰ এবজৰ্পচনৰ বাবে ভিটামিন ডিৰ প্ৰয়োজন আৰু এই ভিটামিন ডি পাই সানলাইটৰ পৰা কোনোবাই যদি সূৰ্যৰ পোহৰত একেবাৰে নোলায় তেতিয়াহলে কেলছিয়াম কমি যাব এতিয়া আপুনি জানিব বিচাৰিব পাৰে কোনখিনি সময়ত আৰু কিমান সময় সানলাইট ল'ব লাগিব
আইডিয়েলি যদি কওঁ দিনটোত 20 পৰা 30 মিনিট সময় আপুনি দুপৰীয়াৰ ভাগৰ ৰ'দত হাত দুখন আৰু পিঠিৰ ভাগটো এক্সপ'জ কৰি ৰাখিলে আপোনাৰ ভিটামিন ডিৰ প্ৰয়োজনটো পূৰণ কৰিব পাৰিব আৰু কিছুমান জেনেটিক কাৰণো আছে যেনে ধৰক কাৰোবাৰ ফেমিলিত কোনোবা এজনৰ কেলছিয়ামৰ কমি আছে আৰু সেই প্ৰবলেমটো বংশগতভাৱে নেক্সট জেনেৰেশ্যনটোলৈ গুচি যাব পাৰে আৰু যদি আপুনি মোৰ এই ভিডিঅ'বোৰ চাই ভাল পায় আৰু মোৰ এতিয়ালৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক কৰি সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু আপোনাৰ কোনো ধৰণৰ প্ৰশ্নৰ বাবে কমেণ্ট নিশ্চয় কৰিব ধন্যবাদ জয় আই অসম